নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ ইতিহাস ভূগোল ৰাজনীতি আৰু অৰ্থনীতিৰ কিছুমান কুৱেশ্যনছ সো বন্ধুসকল পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো শেষলৈকৈ চাই যাব কাৰণ ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ কুৱেশ্যনছ আমি আলোচনা কৰিব ওলাইছো সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো আমি লৈছো প্ৰথম প্ৰশ্নটো সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল অপচনসমূহ দিয়া আছে অপচন এ দিয়া আছে শিৱসিংহ অপচন বি দিয়া আছে লক্ষ্মী সিংহ অপচন সি দিয়া আছে জয়ধ্বজ সিংহ আৰু অপচন ডি দিয়া আছে ৰুদ্ৰ সিংহ যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজাজন আছিল লক্ষ্মী সিংহ অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আহিছো দ্বিতীয় কোৱেশ্যনলৈ 2 নম্বৰ কোৱেশ্যনটো সুধিছে আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয় আৰু অপচন দিয়া আছে এ প্ৰেম বিবাহ অপচন বি গন্ধৰ্ব বিবাহ অপচন সি চকলং অপচন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি আহোমসকলে যেটো বিবাহ পদ্ধতি প্ৰয়োগ কৰে সেই পদ্ধতিটো কোৱা হয় চকলং য'ত এটা চাকি জ্বলাই বিবাহ পদ্ধতিটো সম্পন্ন কৰা হয় নেক্সট কুৱেশ্যন লাইছো নেক্সট কুৱেশ্যনৰ সুধিছে হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন অপচন এ দিয়া আছে মণিৰাম দেৱান অপচন বি দিয়া আছে সূৰ্য কুমাৰ ভূঞা অপচন সি দিয়া আছে বেনুধৰ শৰ্মা অপচন ডি দিয়া আছে সুকুমাৰ বৰকাইত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সুকুমাৰ বৰকাইত এতিয়া আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ আহোমৰ শেষ ৰজাজনৰ নাম কি ইয়াৰ অপচনত দিয়া আছে অপচন এ ৰুদ্ৰসিংহ অপচন বি পুৰন্দৰ সিংহ অপচন সি জয়ধ্বজ সিংহ আৰু অপচন ডি লক্ষ্মী সিংহ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আহোমসকলৰ শেষ ৰজাজনৰ নাম হ'ব পুৰন্দৰ সিংহ এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈ আহিছো কুৱেশ্যনটো সুধিছে হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল ইয়াৰ অপচন দিয়া আছে অপচন এ আজান ফকিৰ অপচন বি মিৰ্জুমলা অপচন সি হজৰত মহম্মদ অপচন ডি গিয়াছউদ্দিন আউলিয়া ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি গিয়াছউদ্দিন আউলিয়া হাজোৰ পুৱামক্কা মছজিদটো গিয়াছউদ্দিন আউলিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈ ইয়াত সুধিছে অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰিছিল কোনজন স্বৰ্গদেৱে প্ৰথমে মাটিৰ জৰীপ কাৰ্য প্ৰৱৰ্তন কৰিছিল ইয়াৰ অপচনত দিয়া আছে অপচন এ চুকাফা অপচন বি স্বৰ্গনাৰায়ণ অপচন সি গদাধৰ সিংহ অপচন ডি শিৱ সিংহ এই চাৰিটা অপচনৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি গদাধৰ সিংহ বন্ধুসকল আলোচনা কৰা আজিৰ ইতিহাস ভূগোল আৰু ৰাজনীতি বিজ্ঞানৰ যিখিনি কুৱেশ্যন এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইখিনি প্ৰত্যেকটো কম্পিটিটিভ এক্সামত আহি থকা দেখা যায় সেই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকৈ চাই যাব আহক এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো আলোচনা কৰোঁ 7 নম্বৰ কুৱেশ্যনটোত সুধিছে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ইয়াৰ অপচনত দিয়া আছে অপচন এ চুহুংমুং অপচন বি চুহানফা অপচন সি চুপিমফা অপচন ডি চুং ক্লেং মুং ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন এ চুহুং মুং এতিয়া আহিছো আমি 8 নম্বৰ কুৱেশ্যনলৈ আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল আমি আহোম আৰু মোগলৰ মাজত কেইবাখনো ৰণ দেখিবলৈ পাওঁ ইয়াৰে আপোনালোকক সুধিছে আহোম আৰু মোগলৰ মাজৰ শেষৰ ৰণখনৰ বিষয়ে
তো ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ শৰাইঘাটৰ ৰণ অপশ্যন বি ইটা অপশ্যন সি ঘিলাধাৰী ঘাটৰ ৰণ অপশ্যন ডি পথৰু ঘাটৰ ৰণ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আহোম আৰু মোগলৰ শেষৰ ৰণখন হৈছিল ইটাখুলিৰ ৰণ এতিয়া আহিছো 9 নম্বৰ কোৱেশ্যনলৈ শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ইয়াৰ অপশ্যন দিয়া আছে 1771 চনত অপশ্যন বি 1671 চনত অপশ্যন সি 1661 চনত অপশ্যন ডি 1871 চনত ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1671 চনত আজিৰ 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ইয়াত সুধিছে ডিমাপুৰৰ পুৰণি নাম কি ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ মাইবং অপশ্যন বি হিৰিম্বাপুৰ অপশ্যন সি ৰংপুৰ অপশ্যন ডি ৰতনপুৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিৰিম্বাপুৰ মহাভাৰতৰ এটি কেৰেক্টাৰ আছিল আপোনালোকে শুনিছে এটো হল ঘটোৎকচ এই ঘটোৎকচ ডিমাপুৰৰে সন্তান আছিল আৰু ঘটোৎকচৰ মাতৃৰ নাম আছিল হিৰিম্বা আৰু হিৰিম্বাৰ নামেৰে ডিমাপুৰৰ পুৰণি নামটো হিৰিম্বা পুৰ বুলি জনাজাত সো এতিয়া আমি নেক্সট কোৱেশ্যনলৈ আহিছো নেক্সট কোৱেশ্যনটো সুধিছে বৰ্মন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল তে অপশ্যনত দিয়া আছে অপশ্যন এ ভাস্কৰ বৰ্মন অপশ্যন বি পুষ্য বৰ্মন অপশ্যন সি হৰ্ষবৰ্ধন অপশ্যন ডি সান্ধ্য বৰ্মন এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন পৰৱৰ্তী কোৱেশ্যনলৈ আহিছোঁ পৰৱৰ্তী কোৱেশ্যনটোত সুধিছে দুৰ্লভ নাৰায়ণে শিৰোমণি উপাধিটো কাক দিছিল ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ কুসুম্বৰ অপশ্যন বি চণ্ডীবৰ অপশ্যন সি ৰূপ সিং অপশ্যন ডি মাধৱদেৱ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চণ্ডীবৰ অপশ্যন বি পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ ইয়াত সুধিছে আৰিমত্তই কোন ঠাইত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল ইয়াৰ অপশ্যন দিয়া আছে ইয়াৰ অপশ্যনবোৰ হ'ল অপশ্যন এ ৰাজগড় অপশ্যন বি বৈদ্যগড় অপশ্যন সি ডিব্ৰুগড় অপশ্যন ডি ভঙাগড় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব দেখিবলৈ একেই যদিও ইয়াৰ চাৰিটাৰ মাজৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৈদ্যগড় পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ ইয়াত সুধিছে তলত দিয়া ৰজা নীলম্বৰৰ মন্ত্ৰী কোনজন আছিল ইয়াত তলত চাৰিটা অপশ্যন দিছে অপশ্যন কেইটা হ'ল অপশ্যন এ ৰূপ সিং অপশ্যন বি মনোহৰ অপশ্যন সি সাঁচিপাত্ৰ অপশ্যন ডি বিদ্যাধৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সচিপাত্ৰ পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ কামৰূপ নগৰৰ পৰা কোনে কমতাপুৰলৈ ৰাজধানী তুলি নিছিল অপশ্যন দিয়া আছে অপশ্যন এ সন্ধ্যা অপশ্যন বি ভাস্কৰ বৰ্মন অপশ্যন সি আৰিমত্ত অপশ্যন ডি পুষ্য বৰ্মন ইয়াৰ মাজৰ পৰা আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সন্ধ্যা পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ ইয়াত সুধিছে পিছলাপৰীয়া ৰণ সংঘটিত হৈছিল কাৰ কাৰ মাজত অপশ্যন এ দিয়া আছে আহোম আৰু কছাৰী অপশ্যন বি চুতীয়া আৰু আহোম অপশ্যন চি কোচ আৰু আহোম অপশ্যন ডি খাচী আৰু কছাৰী ইয়াৰ মাজৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোচ আৰু আহোমৰ কোচ আৰু আহোমৰ মাজত পিছলাপৰীয়া ৰণ হৈছিল এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ ইয়াত সুধিছে গোহাঁই কমল আলি কোনজন ৰজাই সাজিছিল ইয়াৰ অপশ্যনত দিয়া আছে অপশ্যন এ নৰনাৰায়ণ অপশ্যন বি ৰুদ্ৰসিংহ অপশ্যন চি
গদাধৰ সিংহ অপশ্যন ডি ৰাজেশ্বৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই সকলোৱে জানেই গোহাঁই কমল আলি নৰনাৰায়ণ ৰজাৰ দ্বাৰা সজোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ প্ৰশ্নটো সুধিছে চুকাফাই প্ৰথমে ক'ত ৰাজধানী পাতিছিল ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ ৰংপুৰত অপশ্যন বি চৰাইদেউত অপশ্যন চি শিৱসাগৰত অপশ্যন ডি বকতাত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰাইদেউত এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ এতিয়া ইয়াত সুধিছে কুন্দিল নদীৰ পাৰত কোনে ৰাজ্য স্থাপন কৰিছিল ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ বানাসুৰ অপশ্যন বি ভীষ্মক অপশ্যন চি নৰকাসুৰ অপশ্যন ডি শিশুপাল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভীষ্মক বন্ধুসকল আজিৰ শেষৰটো কুৱেশ্যনলৈ আহিছোঁ 20 নম্বৰ কুৱেশ্যনত সুধিছে ধুদৰ আলি আৰু অকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন এ ৰুদ্ৰসিংহৰ দিনত অপশ্যন বি শিৱসিংহৰ দিনত অপশ্যন চি গদাধৰ সিংহৰ দিনত অপশ্যন ডি প্ৰতাপ সিংহৰ দিনত বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি যিহেতু জানো ধুদৰ আলি আৰু অকা আলি একেজনেই নিৰ্মাণ কৰিছিল একেজন ৰজাৰ আণ্ডাৰত নিৰ্মাণ হৈছিল আৰু সেইজন ৰজা হ'ল গদাধৰ সিংহ বন্ধুসকল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ